জিলা BPFৰ সৌজন্যত আৰু গুৰেশ্বৰ ব্লকৰ সৌজন্যত BPFৰ সৌজন্যত আজি কিছু বছৰৰ পৰা ইয়াত গণতান্ত্ৰিক দিৱস পালন কৰি আহিছে, গণতন্ত্ৰ দিৱস পালন কৰি আহিছে। আজি ৭৪ বছৰ অতিক্ৰম কৰিলে গণতন্ত্ৰ দিৱস। আজি মোৰ সৌভাগ্য হৈছে যে ইয়াত তামোলপুৰবাসী ৰাইজৰ লগত বা গুৰেশ্বৰবাসী ৰাইজৰ লগত আজি এই উৎসৱত এগৰাকী দৰ্শক হিচাপে মই উপস্থিত থাকিব পাৰিছোঁ। আৰু আমি এই গণতন্ত্ৰৰ দিৱসেই হওক বা স্বাধীনতা দিৱসেই হওক, আমি অলপ পিছুৱাই যাবলৈ প্ৰয়োজন হৈছে। আজিৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সগৌৰৱে কৈছে যে ৮০ কোটি মানুহক ৫ কেজিকৈ চাউল দিছে। তাৰমানে আজিৰ দিনটোত স্বাধীনতাৰ ৭৪ বছৰ পিছতো ৮০ কোটি মানুহ যদি গৰীবৰ ৰেখাৰ তলত আছে, তেতিয়াহ'লে আমি আগবাঢ়িছোঁ নে পিছুৱাই আছোঁ, তাৰ এটা ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে। নাম্বাৰ 1। নাম্বাৰ 2, এই সময়ত যি কোটি কোটি ল'ৰা ছোৱালী, শিক্ষিত ল'ৰা ছোৱালী আছে, তেওঁলোকৰ চাকৰিটো কল্পনাতীতভাৱে চাকৰি কোটি কোটি ল'ৰা ছোৱালীয়ে নাপায়, বেকাৰ হৈ থাকে। তাৰ বিপৰীতে পজিটিভ দিশ এটা অৱশ্যে আৰম্ভ হৈছে, এইটো হৈছে সেলফ এমপ্লয়মেণ্ট। আৰু তাৰ কাৰণে যি টেকনিকেল ছাপোৰ্ট লাগে, সেই ছাপোৰ্ট দিবৰ কাৰণে ৰাজ্য আৰু ৰাষ্ট্ৰখনে চিন্তা কৰিছে। আজি এই দুটা বিষয় মই গণতান্ত্ৰিক দিৱসত কৈছোঁ, এটা নিগেটিভ দিশ আৰু এটা পজিটিভ দিশ। মই ভাবোঁ আমি নিগেটিভটো নাইকিয়া কৰিব পাৰিব লাগিব। যদি ৮০ কোটি স্বাধীনতাৰ ৭৪ বছৰ পিছত দুখীয়া মানুহ কাৰোবাৰ পৰা চাউল লৈ খাবলগীয়া আছে, তেনেহ'লে কালি ১০০ কোটি হ'বলৈ বেছি সময় নালাগিব আমাৰ। ৮০ কোটিটো আমি কমাই আনিবলৈ চেষ্টা কৰিব লাগিব। কিয় ৮০ কোটি হ'ল? ইয়াৰ আগত নাছিল কিন্তু ৮০ কোটি দুখীয়া মানুহ। গতিকে তেনেকুৱা ধৰণৰ এই সময়তেই আমি তেনেধৰণৰ চিন্তা চৰ্চাবিলাক কৰা উচিত হ'ব বুলি মই ভাবোঁ। আৰু আজিৰ এই পবিত্ৰ ক্ষণত মই গুৰেশ্বৰবাসীৰ লগতে সমগ্ৰ তামোলপুৰবাসীক আপোনালোকৰ জৰিয়তে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দৰং ওদালগুৰি সমষ্টিত আপুনিও খেলিব বোলা এটা কথা বতৰা ওলাইছে, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব লোকসভা নিৰ্বাচনত? প্ৰথম কথা হৈছে দৰং ওদালগুৰি সমষ্টিটো এটা অসমৰ ভিতৰতে বৃহৎ সমষ্টি হ'ল। 11টা MLA চিট থকা সমষ্টি অসমত ক'তো নাই। আৰু প্ৰায় 22 লাখ ভোট, মাত্ৰ 8,000 কম 22 লাখ ভোট ইয়াত আছে। এই 22 লাখ ভোটৰে এই সমষ্টিটোত আমি যে নিৰ্বাচন খেলিম, সেইটো আমাৰ দলৰ সভাপতি আৰু CWCৰ সিদ্ধান্ত মতে ইতিমধ্যে ঘোষণা হৈছে আমাৰ ইয়াত প্ৰাৰ্থী দিব। অৱশ্যে প্ৰাৰ্থী ঘোষণাৰ কাৰণে কিছু সময় বাকী আছে। ইতিমধ্যে ইলেকশ্যন বিহুৰ আগে পিছে, বহাগ বিহুৰ আগে পিছে হোৱাটো এটা ইংগিত পোৱা গৈছে। কাৰণ দিল্লী চৰকাৰক ইতিমধ্যে নটিচ দিছে প্ৰত্যেকখন জিলা ইলেকশ্যন অফিচাৰলৈ যে 16 তাৰিখ এটা টেণ্টেটিভ তাৰিখ কৰা হৈছে, অলপ আগা পিছা হ'ব পাৰে। তেতিয়াহ'লে আমাৰ ইয়াতো যিহেতু বিহু, সেই সময়ত বিহু থাকে, হয় আগত কেইদিনমান, নহয় কেইদিনমান পিছত আমাৰ ইয়াতো নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু যাৰ কাৰণে আমাৰ দলে একচুৱেলি যোৱা এটা বছৰে নিৰ্বাচন কেন্দ্ৰিক চিন্তা চৰ্চাৰে তীব্ৰ গতিত সাংগঠনিক কাম কাজ BPF দলে আৰম্ভ কৰিছে, হাগ্ৰাম মহিলাৰী ডাঙৰীয়া আৰম্ভ কৰিছে। আৰু আজি আমি ৰিজাল্টটো পাইছোঁ। আমাক UPPL দলৰ, চৰকাৰত থকা UPPL দলৰ, চৰকাৰত থকা BJP দলৰ কৰ্মী আৰু নেতাসকলো ওলোটাকৈ আমি ক্ষমতাত নোহোৱা BPF দলত যোগদান কৰিছে। আহি তেওঁলোকে বিশ্বাসত লৈছে আৰু বিশ্বাসক লৈয়েই এইবাৰ দৰং ওদালগুৰিত নিৰ্বাচন খেলিব বিচাৰিছোঁ। আৰু BPFৰ ৰিজাল্ট দৰং ওদালগুৰিত আমি এগৰাকী MP পাম বুলি আমি আশা কৰিছোঁ। আৰু শেহতীয়াভাৱে যি চৰকাৰে প্ৰদান কৰিছে নতুন ৰেচন কাৰ্ড, আৰু এই ৰেচন কাৰ্ডত অকল মানে BTRত বড়ো আৰু ইংৰাজী ভাষা ব্যৱহাৰ হৈছে, পুনৰ অসমীয়া ভাষাটো এলাই আছে। বিধায়ক হিচাপে আপুনি কি ক'ব? চাওক, আমাৰ যোৱাকালি হাগ্ৰাম মহিলাৰী ডাঙৰীয়া এটা প্ৰশ্নৰ উত্তৰতে ভাষা সম্পৰ্কে কৈছে। আমি সদায়, যিহেতু এখন অসম, এইখন এখন সুকীয়া ৰাজ্য নহয়, এইখন অসম হয়। অসমত অসমীয়া ভাষা থাকিব লাগিব, ষ্টেনৰ কথা নহয়। বড়ো ভাষা, অসমীয়া ভাষা, আৰু যদি ইংৰাজী কোনোবাই লিখে ইংৰাজী লিখিব পাৰে, কিন্তু অসমীয়া আৰু বড়ো এই দুটা ভাষা আমি থকাটো বিচাৰোঁ। আৰু হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই যোৱাকালি ভাৱ বিনিময় অনুষ্ঠানটো তেওঁ স্পষ্ট কৈছে যে বড়ো আৰু অসমীয়া ভাষা থাকিব লাগিব। কোনোবাই ইংৰাজী পঢ়ে, হিন্দী পঢ়ে, বাকী পঢ়ি থাকক, কিন্তু আমাৰ এই দুটা বড়ো, অসমীয়া আৰু ইংৰাজী আমি পৃষ্ঠপোষকতা কৰিছোঁ।
যে ইংৰাজীটো এটা ছাবজেক্ট হিচাপে আছে, ছাবজেক্ট হিচাপে থাকক, আমাৰ ক'বলগীয়া একো নাই। আজি আপোনালোকে ইয়াৰে ছাত্ৰ সংগঠন আপচুৱেও আজি বিতৰ্কত নামিবলৈ বাধ্য হৈছে তেওঁলোকো, যে ইয়াত যেতিয়া প্ৰিলিমিনাৰী ষ্টেজত, প্ৰাইমাৰী ষ্টেজত যেতিয়া ইংৰাজীত দুটাকৈ ছাবজেক্টত দিয়া কৰিছে, যেনেকৈ সদৌ অসম ছাত্ৰ সন্থাই কৰিছে অসম ভিত্তিক, আৰু আপচুৱেও ইয়াত কৰিছে। গতিকে মই ভাবোঁ সমসাময়িকভাৱে ইয়াত থকা যিসকল ছাত্ৰ সংগঠন, জাতীয় সংগঠন, তেওঁলোকো জনা উচিত যে ইয়াত এইখন এতিয়া অসম। নমস্কাৰ দেই। আজি আমি ইয়াত তামোলপুৰ জিলা BPF আৰু গড়েশ্বৰ ব্লক BPFৰ যুটীয়া উদ্যোগত ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস ৰাজহুৱাভাৱে অনুষ্ঠিত কৰিছোঁ। আমি ইয়াত সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে জ্যেষ্ঠ নাগৰিকসকলক আমি সম্বৰ্ধনা জনাইছোঁ। গড়েশ্বৰ যি জ্যেষ্ঠ নাগৰিক সন্থা তাক আমন্ত্ৰণ জনাইছোঁ। আৰু এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক সন্থাৰ সাধাৰণ সম্পাদক অবিনাশ ৰায় সমন্বিতে বিভিন্ন বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাগুৰুসকল আহি উপস্থিত হৈছে, দলীয় কৰ্মকৰ্তাসকল আহি উপস্থিত হৈছে। আৰু আমি আজিৰ এই সন্ধিক্ষণত যিটো গণৰাজ্য দিৱসৰ যিটো গুৰুত্ব, গণতান্ত্ৰিক মূল্যবোধৰ যিটো গুৰুত্ব, সেই গুৰুত্ব অলপ প্ৰচাৰ আৰু প্ৰসাৰ হওক বুলি পেলাই এই গণৰাজ্য দিৱসটো ৰাজহুৱাভাৱে ইয়াত আমি গড়েশ্বৰ PWD IBত অনুষ্ঠিত কৰিছোঁ। আৰু আমি এই কাৰ্যসূচীৰ জৰিয়তে আশা ৰাখিছোঁ যিটো ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যিটো ব্যৱস্থাপনা, এই গণতান্ত্ৰিক ব্যৱস্থাপনা যাতে শক্তিশালী হয়, নিৰপেক্ষ হয়। দেশৰ শাসন ব্যৱস্থা সকলো জনগণৰ কাৰণে, সকলো ৰাইজৰ কাৰণে, সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে যাতে মানে ক্ষমতা, আইন এইবিলাক যাতে মানে উপলব্ধ হয়, সমান হয় সকলোৰে কাৰণে, এই আশা মই এই গণৰাজ্য দিৱসত ৰাখিছোঁ। শেহতীয়াভাৱে যি চৰকাৰে নতুন ৰেচন কাৰ্ড প্ৰদান কৰিছে হিতাধিকাৰীৰ মাজত, আৰু এই ৰেচন কাৰ্ডত অসমীয়া ভাষাত পুনৰ এলাগী হৈছে, বড়ো আৰু ইংৰাজীহে ব্যৱহাৰ হৈছে, এইবোৰ কি ক'ব? যিটো ৰেচন কাৰ্ড ওলাইছে, ৰেচন কাৰ্ড মানে অসমীয়া ভাষাটো লিপিবদ্ধ কৰা নাই, অসমীয়া ভাষাটো ব্যৱহাৰ কৰা নাই, সেইটো মই জনা নাছিলোঁ। যদি তেনেকুৱা হৈছে সেইটো অতি দুৰ্ভাগ্যজনক। অসমীয়াত হ'বই লাগিব অসমীয়া ভাষা, কাৰণ অসমত যদি অসমীয়া ভাষা নচলে আৰু বিশেষভাৱে ৰেচন কাৰ্ডৰ নিচিনা এটা মানে হেৰিত ব্যৱস্থাপনাত, য'ত সৰ্বসাধাৰণ মানুহ, খাতি খোৱা মানুহে ৰেচন কাৰ্ড মানে ল'ব বা চলাব, তাত অসমীয়া ভাষা থাকিব লাগিব। মই মোৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰিছোঁ। ধন্যবাদ।